রাষ্ট্রীয় উলামা কাউন্সিলর আমি কেন্ডিডেট হই এই জলডোবার বিসিডিসির অন্তর্গত থকা এই উপরাপাড়া জলডোবাত আমার ট্রাইবেল জাতীয় গাৰো কাষ্টৰ আমি মাহাৰীৰ লগত এই 2026 চনত অহা 9 তাৰিখত যিটো ইলেকশ্যন ভোট হ'ব সেইটোৰ কাৰণে মই এই ৰাইজসকলৰ লগত ভালভাৱে আলোচনা কৰি বিলোচনা কৰি তেখেতৰ লগত মন্তব্য দি মই ইলেকশ্যন প্ৰচাৰ কৰিবলৈ এইখন গাঁৱত অৱস্থিত এইখন গাঁৱত থকা অৱস্থিত জলডোবাৰ গাঁওবুঢ়াৰ লগত আমি একেলগে মেলখন পাতি এই ভাল মন্দ আলোচনা কৰি এই গাঁৱত মই উপস্থিত হৈছোঁ। আমি য'ত নেকি য'ত গাঁৱত গৈছোঁ ত'ত ভালে ৰেছপন্স পাইছোঁ। আজি এইখন গাঁৱত যে মই আহিছোঁ ৰাইজবিলাক মোৰ লগত ভালে ভাল ছাপোৰ্ট দিছে বা মোকে ভোটটো দিব বুলি এই ৰাইজসকলে মোক প্ৰস্তাৱ কৰিছে। মই একচুৱেলি মই দেখিছোঁ মই 5 নং পৰ্বতঝৰা বিধানসভা ইলেকশ্যনত মই ট্ৰাইবেল হিচাপে এজনী কেণ্ডিডেট হওঁ। ইয়াৰ উপৰি মই দেখিছোঁ যে বেলেগ দলৰবিলাক মানে বহুত বাগা লিডাৰ সিহঁতে মানে যিটো নেকি আমাৰ মুছলিম মাইনৰিটিৰ ভোটবিলাক আছে এইবিলাক মানে সিহঁতে কাৰাকাৰি কৰি মানে চেডলি বেডলি হৈ যাব। মই দেখিছোঁ যে মই ট্ৰাইবেল হিচাপে মই মোৰ ট্ৰাইবেলৰ যিবিলাক ভোট এইবিলাক আৰু কি 40,000 মিনিমামে 40,000 আছে, ইয়াৰ উপৰিও আছে আৰু কি মই দেখিছোঁ যে ট্ৰাইবেল এৰিয়াত মই য'ত সোমাইছোঁ ত'ত আৰু কি কোনো বেলেগ পাৰ্টিৰ কেণ্ডিডেটে সোমাব পৰা নাই। মই ডাঙৰকৈ যদিও মেল মিটিং কৰিব পৰা নাই, মই পকেট মিটিং সৰু কৰিছোঁ বা ৰাইজৰ ভাল মন্দ ভিতৰি যি পকেট মিটিং লৈছোঁ সেইটোকে মই একদম বহুত ভালকৈ কনভেন্স কৰি মই জনসাধাৰণক আমাৰ মানুহবিলাকক বুজাব পাৰিছোঁ আৰু ফুল্লি মই আমাৰ ট্ৰাইবেল মানুহবিলাকৰ ভোটটো মই 100% পাম বুলি মই চিয়ৰ দিব পাৰিম। হয়, এইটোতো মই মোৰ তৰফৰ পৰা মই মোৰ পাব্লিকৰ যিটো নেকি আমাৰ ট্ৰাইবেল মানুহবিলাকৰ উৎসাহ যিটো মোক ভাল পায়, যিটো আদৰ কৰে, সেই হিচাপে মইতো ভোট পামেই, সিহঁতেও মোক ভোট দিব আৰু জিকাটোতো মই 100%